বন্ধুসকল আমি আজি গৈ আছোঁ বৰপেটা বৰমাত যাম বৰমাত আৰু তাৰপিছত আমি আজি যাম ক'ত যাম আমি চাগে আমি তাতে ষ্টে কৰি পেলাই আমি ভূটান যাম মোৰ লগৰ ল'ৰা আছিল ৰেবান্ত আৰু মই বৰ্তমান আমি গাড়ী ড্ৰাইভ কৰি আছোঁ মাৰুতি 800 আৰু আমি এইখন লৈ নাযাওঁ ইয়াৰ পৰা আমি য'ত যাম তাতে আমি গাড়ী চেঞ্জ কৰিম চুইফ্ট আছিলে কি I10 গেটখন লৈ যাম আমি বৰমালৈ আকৌ বৰমাত আমি চেঞ্জ কৰিম তাৰপৰা চাগে আমি কি গাড়ী লৈ যাম দেখাম বাৰু তাতে আমি চেঞ্জ কৰিম আৰু চেঞ্জ কৰি পেলাই আমি তাৰপৰা যাম ক'ত যাম তাৰপৰা আমি ভূটান চাগে আমি একজেক্টলি আমি গম নাপাওঁ এইটো এটা ছাছপেন্স ট্ৰিপ হৈ আছে গতিকে চাই থাকক বন্ধুসকল চ' আমাৰ গাড়ীখন ৰেডি আমি মাৰুতি 800খন চেঞ্জ কৰিছোঁ আৰু এতিয়া আমাৰ নিশান যাব ৰেবান্তই চাফা কৰি আছে গাড়ীখন আৰু মই ভিডিঅ' বনাই আছোঁ এইফালে নিশান আছে আমি নিশান মই ৰেবান্ত আৰু মহা যাম বৰ্তমান আমি আহি গ'লোঁ বৰমা এঘৰ আলহী ঘৰত আৰু চাওক কেনেকুৱা পৰিৱেশ এতিয়া ৰেবান্তই ফোন কৰি আছে ধুনীয়া গাঁৱলীয়া পৰিৱেশ মহা পুৰা ধুনীয়া আৰ্মি ড্ৰেছত আছে আৰু আমি ক'ত আহিছোঁ মহা এইটো আমি এতিয়া তোমাৰ এইখন হ'ল বৰমা আলহী ঘৰ ন বৰমা মোৰ বন্ধুৰ ঘৰত তাৰপিছত আমি যাম ভূটানৰ বাইপাছ বৰ্ডাৰ ঠিক আছে তাতে আমি কি মানে কি দাৰেগাঁও বুলি যাম এখন আচ্ছা ভাল স্পট নেচাৰেল বিউটি নদী এখন আছে পাথৰৰ নদী গা চা ধুওঁ তাত অলপ নেচাৰেল পৰিৱেশ এনজয় কৰি উপভোগ বৰ্তমান বন্ধুসকল আমি গৈ আছোঁ ভূটানৰ ফালে কিন্তু ইয়াতে আমাৰ ৰাস্তাৰ মাজতে কিবা এটা হৈছে দেখা ৰ'ব চব কিবা এটা হৈছে ইয়াতে জাম হৈছে এইবিলাক গম নাপাব কি হৈছে কিন্তু কি হৈছে ইয়াতে বাবুহঁত কি হৈছে বাবুহঁত এয়া আমি আহি পালোঁ চাওক ভূটানৰ এই বৰ্ডাৰ এৰিয়াটোত আৰু ইয়াতে গোটেই ভিৰ আজি চানডে বুলি আৰু আমি অলপ পিছত দেখাম নদী এয়া চাওক এইটো কেম্প হয় আমি যেনেকৈ দাৰাগাঁৱত আহিছোঁ গতিকে ইয়াতে আপোনাৰ এইটো কেম্প হয় ইয়াতে দেখা পাইছে কি মানুহ এনেকৈ খাব পাৰে ইয়াতে অলপ ৰেষ্ট ল'ব পাৰে গাড়ী পাৰ্কিং কৰিব পাৰে আৰু কৰি পেলাই যোনে যেনেকৈ বিচাৰে তেনেকৈ খাব পাৰে চাওক বহুতে খাই আছে সৰু সুৰা হোটেল আছে এইবিলাক আৰু দুপৰীয়া আহাৰটো আপুনি ইয়াতে গ্ৰহণ কৰিব পাৰিব চাওক ইয়াতে নেমু চৰবত আছে যদি পিয়াহ লাগিছে আপুনি চৰবত খাব পাৰিব এইটো চাওক ছ'চাইটি কেম্পাছ দাৰাগাঁও বাক্সা আছাম মানস দাৰাগাঁও ইক' টুৰিজম ৰংগালী কিটচেন এই কিটচেনৰ নাম ৰংগালী কিটচেন চাওক ইয়াৰ পৰা মাৰ ৰ হোৱা নাই মই মাৰিবি আমাৰ মাৰ বাবু মাৰ মাছ মান বেলেগ মাছ আছে ইমান গুচি গ'ল এইটো চাব
চব বন্ধুসকল চাওক, দেখা পাইছে আপোনালোকে ইয়াতে আমি যেনেকৈ গুৱাহাটীত একলেণ্ড ড্ৰিমলেণ্ড এইটো মজা লওঁ। ইয়াতে নেচাৰেল সম্পূৰ্ণৰূপে ভূটানৰ যোনখিনি পানী আহে, ভূটানৰ পানী চব পিন্ধি আহি আছে ভূটানৰ পানী, আৰু তাতে চবেই এনজয় কৰিছে। চাব পাৰে আপুনি কিমান এনজয় কৰিছে, ফূৰ্তি কৰিছে। আপোনালোকে ইয়াতে আহিব পাৰে, দাৰাগাঁও বাক্সাৰ দাৰাগাঁৱত আপোনালোকে আহক এনজয় কৰিবলৈ। খুব বঢ়িয়া, খুব পৰিৱেশিক, ধুনীয়া সুন্দৰ পৰিৱেশ, চাফা পানী একদম মানে মজা পাব। আল্টিমেট মজা যদি আপোনালোকৰ ল'বলৈ মন আছে আহক ইয়াতে, কিমান ধুনীয়া। এইটো এটা আমি টুৰিজম চেক্টৰ হয়। ধুনীয়াকৈ আমি আমাৰ অসমত বহুতখিনি টুৰিজম চেক্টৰ আছে। বহুতে হয়তো নাজানে, বহুতে হয়তো যায় মেঘালয় শ্বিলঙলৈ। গতিকে গুৱাহাটীটো আপুনি গুৱাহাটীৰ পৰা আহিব পাৰে আৰু গোটেই অসমৰ পৰা আহিব পাৰে। বাক্সাত দাৰাগাঁৱত আপোনালোকে আহিব পাৰে আৰু এনজয় কৰিব পাৰে। চাউথখন ধুনীয়া পৰিৱেশ, মজা একদম। বন্ধুসকল চাওক, আমি ইয়াতে আছোঁ আৰু বৰ্তমান আমি আছোঁ ভূটানৰ ফালে। চাওক, ভূটান বুলি লিখা আছে। এইখিনি এৰিয়া হ'ল ভূটান, আৰু ইয়াৰ পৰা যদি আমি অলপ আগত যাওঁ এইপিনে হ'ল ভাৰত ইণ্ডিয়া। চাওক মাত্ৰ অলপমান ডিফাৰেঞ্চ, ইয়াতে ইণ্ডিয়া আপুনি দেখা পাইছে, বৰ্ডত ভাৰত বুলি লিখা আছে, আৰু এইখিনি হ'ল ভাৰত। আৰু ইয়াৰ পৰা অলপমান আগত গ'লে আমি ভূটান পাওঁ। এইখিনি বৰ্ডাৰ, চাওক এইখিনি বৰ্ডাৰ হয়, দেখা পাইছে কি এইখিনি পুৰা বৰ্ডাৰ চিধাচিধি, আৰু এইখন বৰ্ডাৰ পষ্ট। এইফালে ভাৰত, এইটো চাইডে ভাৰত, আৰু এইফালে হৈ গ'ল আমাৰ ভূটান। চ' আমি আছোঁ এতিয়া বৰ্ডাৰত, আৰু বৰ্ডাৰ আমি অলপ ফূৰ্তি কৰিব আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, যদি ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুসকল। বাই বাই।